নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আছামিজ ক্ৰিকেট নিউজ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টোত আমি কথা পাতিম 2022 চনত অনুষ্ঠিত হ'বলগীয়া IPL-ৰ অসম ক্ৰিকেটাৰসকলৰ এটা স্থান পোৱাৰ IPL-ত স্থান পোৱাৰ এটা সোণালী সুযোগ আছে, কিয়নো 2022 চনত IPL-ত থকা 8টা টীমৰ সলনি 2টাকৈ টীম বৃদ্ধি পাব আৰু 10টাকৈ টীম হ'ব। আৰু এতিয়ালৈকে সেই ৰাজ্যকেইখনৰ কোনটো টীম হ'ব এতিয়ালৈকে BCCIৰ পিনৰ পৰা কোনো ধৰণৰ ঘোষণা কৰা নাই, আৰু যেতিয়াই ঘোষণা কৰে আপোনালোকে এই চেনেলত আটাইতকৈ সোনকালে পাব, আৰু সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কিন্তু অকল এটা সোণালী সুযোগ বুলি ক'লে নহ'ব, কিয়নো আহিবলগীয়া 2022 চনৰ যি শ্বহীদ মুস্তাক আলী ট্ৰফী আছে, তাত অসমৰ ক্ৰিকেটাৰসকলে এটা সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিব লাগিব, আৰু তেতিয়া তেওঁলোকে IPL-ত চান্স পোৱাটো এটা নিশ্চিত বুলি ক'ব পাৰি। আৰু মই আশা কৰিম ৰিয়ান পৰাগৰ উপৰিও আৰু অসমৰ অন্য ক্ৰিকেটাৰো IPL-ত স্থান লাভ কৰে। আৰু এটা ক্ৰিকেট প্ৰেমীৰ মাজত এটা এইকেইদিন ধৰি আলোচনা চলি আছে যে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ বাবে যি ইণ্ডিয়া টীম টেষ্ট ক্ৰিকেটৰ ঘোষণা কৰা হৈছে, আৰু সেই সময়ত কোচ আৰু ৰবি শাস্ত্ৰী তেওঁলোকৰ মাজত ব্যস্ত থাকিব, আৰু ইংলেণ্ডৰ লগত যোনকেইখন 4খনকৈ টেষ্ট ক্ৰিকেট মেচ খেলিব, আৰু তাত ৰবি শাস্ত্ৰী কোচাৰ হিচাপে থাকিব, আৰু শ্ৰীলংকাৰ লগত অনুষ্ঠিত হ'বলগীয়া মেচখনৰ কোচাৰ হিচাপে কোন থাকিব। আৰু তাৰ বিষয়ে এটা আপডেট ওলাই আহিছে, য'ত মহেন্দ্ৰ সিং ধোনীৰ নাম ওলাই আহিছে, আৰু তেখেতক কোচাৰ হিচাপে মাতিবও পাৰে। যেতিয়াই আপডেট আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ।